অসমীয়া সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ হ'ল কুহিলাৰ গছ, যি আজি সমাজৰ পৰা যেন হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। হয়তো আজিৰ প্ৰজন্মৰ বহুতেই নাজানে কুহিলাৰ গছ কি, কিন্তু গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত এই কুহিলা শিল্প জীয়াই ৰখাৰ বাবে যোৱা 4 দশক ধৰি এজন প্ৰবীণ শিল্পীয়ে চলাই আহিছে নিৰলস প্ৰচেষ্টা। কুহিলা কাঠৰ লগতে বিভিন্ন ধৰণৰ মুখা আৰু ভাওনাত ব্যৱহৃত মুকুটো তৈয়াৰ কৰিছে এইজন শিল্পীয়ে। ইয়াৰ সমান্তৰালভাৱে এইজন শিল্পীৰ হাতৰ পৰশত যেন প্ৰাণ পাই উঠিছে হাঁহ, পাৰ আৰু কাছকে ধৰি বিভিন্ন সম্পদ। নিজে কুহিলা খেতি কৰি তৈয়াৰ কৰি আহিছে এই সামগ্ৰীসমূহ। ব্যৱসায় ভিত্তিত লাভৱান হৈছোঁ মই, আৰু এই উদ্যোগটোৰ ওপৰতেই মই গোটাই পৰিয়ালটো চলি থকা বুলিলেও ভুল নহয়। কুহিলা শিল্পটো বটদ্ৰৱা থান সত্ৰৰ ভিতৰত এটা আপুৰুগীয়া বস্তু, বিশেষকৈ ভকতসকল বহা কঠটো বৰ আপুৰুগীয়া বস্তু। তাৰ লগতে আমি বিভিন্ন আধুনিক ধৰণৰ মুখা চুখাকে বনাইছোঁ, হ'লেও একেবাৰে সম্পূৰ্ণ আপুৰুগীয়া বস্তু হ'ল কঠ বৰদোৱাত। আৰু বিভিন্ন জেগাৰ ৰাইজ ভকত আহি কঠটোৱে সেইসকলে নিয়ে। গতিকে এতিয়া যিটো যুগ আহিছে, নতুন প্ৰজন্ম, এই বস্তুটো তেওঁলোকে যদি নিজে শিকো বুলি পেলাই আগ্ৰহ কৰি পেলাই যদি বস্তুটো শিকে, তেতিয়াহ'লে নিশ্চয় লাভৱান হ'ব আৰু বস্তুটো আগলৈ থাকিব বুলি পেলাই মই আশা কৰিছোঁ। গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিসমূহ জীয়াই ৰখাৰ নিৰলস প্ৰচেষ্টা চলাই অহা এই ব্যক্তিজনৰ ঘৰ হ'ল বটদ্ৰৱাৰ সৰুহিজাৰ মুকলি গাঁৱত। নাম শিশুৰাম বৰা, বয়স প্ৰায় 70 বছৰ। বয়সৰ আঁচোৰ পৰিলেও মনৰ দৃঢ়তাৰ বাবে আজিও দুৰন্ত গতিত চলাই আহিছে এই আপুৰুগীয়া শিল্পকলা। তেওঁ তৈয়াৰ কৰা এই সামগ্ৰীসমূহ ৰাজ্যৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰদৰ্শনীত প্ৰদৰ্শিত কৰাৰ লগতে বিক্ৰী কৰি নিজ পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে। আজিৰ নৱপ্ৰজন্মই যাতে এই শিল্পকলা জীয়াই ৰাখিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অৱ টেক্সটাইলৰ অধীনত হেণ্ডক্ৰাফ্ট টেকনিকেলৰ ওপৰত যোৱা 14 অক্টোবৰৰ পৰা অহা 13-2020 ফেব্ৰুৱাৰীলৈকে এক 4 মহীয়া প্ৰশিক্ষণ কৰ্মশালাৰ অনুষ্ঠিত কৰিছে বটদ্ৰৱাত। উল্লেখ্য যে জিলা উদ্যোগ কেন্দ্ৰৰ অধীনত প্ৰশিক্ষণ লৈ নিজাববীয়াকৈ কুহিলা উদ্যোগ জীয়াই ৰখাৰ শিশুৰাম বৰাই 2001ত ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰ পাবলৈ সক্ষম হোৱাৰ লগতে 2006 চনত লাভ কৰে শিল্পী পেঞ্চন। ধিঙৰ পৰা পদুম কলিতা ৰিপৰ্ট, নৰ্থ ইষ্ট 7।